নমস্কাৰ বন্ধু আৰু বান্ধৱীসকল, আপোনালোকক পুনৰাই স্বাগতম জনাইছোঁ মোৰ চেনেলত। তো বন্ধুসকল, আপোনালোকে অনলাইন জিডিছ এংগেজমেণ্টত যিসকল কেণ্ডিডেটে আপোনালোকে এপ্লিকেশ্যন কৰিছিলে সেইসকলৰ বাবে ভাল এটা সুখবৰ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাই থাকক। মই আপোনালোকৰ কাৰণে ৰিজাল্টখন লৈ আহিছোঁ। যিহেতু অনলাইন জিডিছ ৰিক্ৰুইটমেণ্টে কেইদিনমান আগতে আপোনালোকৰ কাৰণে প্ৰকাশ কৰিছিল 40,000 প্লাছ পোষ্ট অল অভাৰ ইণ্ডিয়াত আপোনালোকে হয়তো সেইটোত এপ্লাই কৰিছিলে। তো বন্ধুসকল, এতিয়া আপোনালোকৰ কাৰণে শ্বৰ্টলিষ্ট কেণ্ডিডেটৰ নামবিলাক ইয়াতে আহি গৈছে। যিসকল কেণ্ডিডেটে অনলাইন এপ্লাই কৰিছিলে আৰু সেইসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হ'ব, তো সেইসকলৰ নাম ইয়াতে উল্লেখ কৰা আছে। তো আপুনিও চাব পাৰিব আপোনাৰ নামটো সেই লিষ্টখনত আছেনে নাই। তো এই লিষ্টখন আপোনালোকৰ কাৰণে জাৰি কৰা হৈছে ভাৰতীয় ডাক বিভাগ তৰফৰ পৰা। তো অনলাইন জিডিছ এংগেজমেণ্টৰ যিখন অফিচিয়েলি ৱেবছাইট আছে সেই ৱেবছাইটলৈ আহিব লাগিব ৰিজাল্টখন আপোনালোকে চাবৰ হ'লে। তো আপোনালোকে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যন বক্সতো চাব পাৰিব। মই পোনে এই আপোনালোকৰ যিটো অনলাইন জিডিছ অফিচিয়েলি লিংক, সেই লিংকখন মই মোৰ ডিছক্ৰিপশ্যন বক্সত দি দিছোঁ। আপোনালোকে সেই লিংকত ক্লিক কৰিও পোনে এই ৱেবছাইটত আহিব পাৰিব। তো অহাৰ পাছত আপোনালোকে চাওক, ইয়াতে লিখা আছে এখন ফ্লেছ মেছেজ আপোনালোকে দেখা পাই আছে, লিষ্ট অফ শ্বৰ্ট লিষ্ট কেণ্ডিডেটছ ফৰ দ্য ডকুমেণ্টছ ভেৰিফিকেশ্যন। তো অল চাৰ্কুলৰ কাৰণে শ্বৰ্ট লিষ্ট কেণ্ডিডেটসকলৰ নামবিলাক উল্লেখ কৰা হৈছে। তো আপোনালোকে ষ্টেট ৱাইজ আপোনালোকে শ্বৰ্ট লিষ্ট কেণ্ডিডেটসকলৰ নামবিলাক আপোনালোকে চাব পাৰিব যিসকলক ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কাৰণে মতা হৈছে। তো আপোনালোকে কেনেকৈ চাব, ইয়াতে চাওক এখন নিউ এখন ফ্লেছ মেছেজ ইয়াতে আহি আছে আৰু কেণ্ডিডেট কৰ্নাৰ্ছ বুলি এটা লেফ্ট ছাইড কৰ্নাৰত আপোনালোকে অপশ্যন পাই যাব। এই শ্বৰ্ট লিষ্ট কেণ্ডিডেটছ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। চিম্পলি ক্লিক কৰাৰ পাছত ইয়াতে বহুকেইটা ষ্টেট ইয়াতে আহি যাব। আপুনি কোনটো ষ্টেটৰ পৰা বিলং কৰে আপুনি সেই ষ্টেট ইয়াতে ছিলেক্ট কৰিব। যিহেতু মই অসমৰ পৰা বিলং কৰোঁ, তো মই অসম ইয়াতে ছিলেক্ট কৰিম। তো অসমৰ মই শ্বৰ্ট লিষ্ট কেণ্ডিডেটসকলৰ নামবিলাক চাম। তো ইয়াতে মই ক্লিক কৰি দিলোঁ। অসমত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ মোবাইলত ডকুমেণ্ট যিটো ফাইল আছে সেই ফাইলটোত আপোনালোকৰ যিটো শ্বৰ্ট লিষ্ট কেণ্ডিডেটৰ নাম, সেই নামটো আপোনালোকৰ ডকুমেণ্ট ফাইলত ছেভ হৈ যাব। তো আপোনালোকে চাব পাৰিব। তো ইয়াতে চাওক আহি গৈছে টুল চাৰ্কুল ৱাইজ। ইয়াতে আপোনাৰ অসমৰ যিটো চাৰ্কুল আছে সেই চাৰ্কুলৰ ইয়াতে শ্বৰ্ট লিষ্ট কেণ্ডিডেটসকলৰ নামবিলাক আহি গৈছে, পোষ্টৰ নাম আহি গৈছে, ৰেজিষ্ট্ৰেশ্যন নম্বৰ সহকাৰে আৰু কিমান পাৰ্চেণ্টেজ ইয়াতে ছিলেকশ্যন হৈছে সেই পাৰ্চেণ্টেজটো ইয়াতে উল্লেখ আছে আৰু কোনটো ডিষ্ট্ৰিক্টৰ পৰা এপ্লাইটো কৰিছিলে সেইটো ইয়াতে ৰাইট ছাইড কৰ্নাৰত আপোনালোকে দেখা পাই আছে। তো বন্ধুসকল, আপোনালোকে যদি পোনপ্ৰথমবাৰৰ বাবে মোৰ চেনেলটো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভাবে যে ভিডিঅ'টোৰ পৰা কিবা এটা ইনফৰ্মেশ্যন আপোনালোকে পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু আপোনাৰ ফ্ৰেণ্ড লিষ্টত থকা ফ্ৰেণ্ডসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যাতে সকলোৱে এই লিষ্টখন চাব পাৰে।